Good morning guys. মোৰ অন্যটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ কাৰ্বি আংলঙত। যোৱাকালি গুৱাহাটীৰ পৰা আহিলোঁ। এতিয়া প্ৰায় 11মান বাজিল। আজি উঠোতে অলপ দেৰি হ'ল। গা-পা ধুই আহিলোঁ নদীত গৈ। এতিয়া ভাতটো বনাব লাগিব। আমাৰ কংকন ভাই আহিছে চাগে। কংকনৰ ৰুমলৈকে যাই থাকোঁ। যাই ভাতটো একেলগে বনাওঁ। কি খাওঁ চাওঁ আজি। গমে পোৱা নাই কি আছে কি নাই। ভাত খাই হৈ গ'ল। এতিয়া অলপ ৰুমত যাই ৰেষ্ট কৰোঁ আৰু দুপৰীয়া গন্তিও যাব লাগিব। অলপ টাইম ৰেষ্ট লৈ গন্তি যাবলৈ ওলালোঁ। 2টা বজাত গন্তি আছে আৰু লাঠিডালো লৈ ল'লোঁ। ডিউটি লৈ যোৱা সেইডাল জমা দিব লাগিব। চাই থাকিব ভিডিঅ'টো। গাইজ গন্তি খতম হৈ গ'ল। অলপ কাম জাৰি দিলে। এতিয়া মাঞ্জালৈ যাব লাগিব। কিবা অলপ কাম জাৰি দিছে। চ' মাঞ্জালৈ যাওঁ। এতিয়া বেলচা লৈ ল'ব দিছে ষ্টৰৰ পৰা। গাইজ এতিয়া ষ্টৰৰ পৰা বেলচাটো লৈ লওঁ। এইজন আমাৰ গুৰুজী আছে। গুৰুজী তালাটো খুলি দিলে। আমাৰ ষ্টৰ এইটো এলডা বুলি কয়। এইটো বন কটাৰ কাৰণে ব্যৱহাৰ কৰোঁ হেডকোৱাৰ্টাৰত। এইবিলাক বেলচা থোৱাই আছে। লৈ ল'লোঁ। এতিয়া কামটো কৰিব যাম আৰু আহি গ'ল। এতিয়া যাওঁ কাম জাৰিটো কৰিবলৈ। মাঞ্জা যাব লাগিব। ফালে উঠি লওঁ। আগপিনে জেগা নাই। তেওঁৰ বাবু আবাই উঠি গ'ল। এইবিলাক ৰিক্ৰুট ট্ৰেইনিং কৰি আছে। এইফালে এখন কেণ্টিন। গাইজ আহি পালোঁ মাঞ্জা। এনে কাৰ্বি আংলঙৰ মাঞ্জা বুলি কয়। আৰু আমাৰ এইফালে ৰাইট ফালে ডিপু যায়, ডিপু টাউন। আৰু এইটো চিধা গ'লে আপুনি কটকটি পিনে যাব পাৰিব। তাৰপিছতে এইফালে নাগালেণ্ড যাব পাৰি চাগে। ফাইনেলি গাইজ আহি পালোঁ। এতিয়া গাড়ীৰ পৰা নামি লওঁ। একদম ধূলিতে অৱস্থা বেয়া হৈ গ'ল। গোটেই ৰাস্তাত ধূলি খাই খাই আহিছোঁ। ইয়াতে ক'ৰবাত আছে গোবৰটো। গো পালনত আমাৰ জ্ঞাতি অলপ কিবা ক'ব বিচাৰিছে। চ' শুনি লওক জ্ঞাতি কি কয় গো পালনৰ কথা অলপ। কিনো ক'ম, গো পালনটো হৈছে এটা মানে বৃহৎ আৰ্থ সামাজিক দিশ। আৰু এই গো পালন কৰিলে মানুহৰ এক নিবনুৱাৰ সংগমস্থলীৰ পথ হয়। এতিয়া আমি গৈ থাকোঁ কথাটো ভিডিঅ'টো গৈ গো পালনৰ এটা বিশেষত্ব আছে যে মানুহে এইটো বহুত পুৰণিকলীয়া এটা মানে সম্পদ বুলি ক'ব লাগিব। কৃষ্ণৰ দিনৰ পৰাই শ্ৰীকৃষ্ণই গৰু পুহিছিলে। আৰু এই শ্ৰীকৃষ্ণৰ দিনৰ পৰাই আৰু আগৰ পুৰণিকলীয়াৰ দিনৰ পৰাই গো পালন কৰি গো পালনৰ পৰা আমাৰ বিভিন্ন প্ৰফিট হ'ব পাৰে। গৰুৰ পৰা গাখীৰ পাওঁ, গাখীৰ পৰা আমি গোবৰ আৰু বিভিন্ন গৰুৰ যিটো মূত্ৰ, সেই মূত্ৰৰ পৰা বিভিন্ন মানে ঔষধ তৈয়াৰ হয়। যিটো নেকি মই জনাত মানে এটা জেনেৰেল নহ'বও পাৰে, হ'বও পাৰে। কিন্তু মই অকণমান অধ্যয়ন কৰাৰ ফলত এই গোমূত্ৰটো মানে কেঞ্চাৰৰ এটা প্ৰতিষেধক বুলি গম পাইছোঁ। এই গোমূত্ৰটো এতিয়া আমি বৰ্তমান আহি গ'লোঁ কাৰ্বি আংলঙৰ প্ৰদৰ্শনীমূলক গো ফাৰ্মত। এইবিলাক ফাৰ্ম বনাই থৈ দিছে। ইয়াত খেৰ থোৱা আছে। এইটো এটা কুঁৱা হয়। তাৰপিছত ফালে গৰু আছে। চাই লওক জাৰ্চি গৰু। সুন্দৰকৈ গৰুলৈকে খেৰ খাই আছে। এইখনে মাঞ্জাত থকা গো পালনৰ ফাৰ্ম হয়। এইখনে গাখীৰৰ দামো কম ইয়াতে। সুধিলোঁ লিটাৰ মাত্ৰ 50 টকা বোলে। ত' বাহিৰতো 35 হাফ লিটাৰতে লৈ চাগে পুৰবি কিবা কিবি ল'লে। চ'
ইয়াৰ পৰাই যদি কোনোবা মাঞ্জাৰ ওচৰত থকা মানুহ আছে ইয়াৰ পৰাই নিব পাৰিব পুৰা পিয়'ৰ গাখীৰ হয় তাৰ পৰাই আমি আহিলোঁ মানে গোবৰ লোৱা নহ'ল শুকান গোবৰ নাই বুলি কৈছে আৰু কেইদিনমান পিছত মাতিছে আৰু 5 দিনমান পিছত জনাব বুলি কৈছে শুকান গোবৰ হ'লে লুংনি আহি পালোঁ এতিয়া লুংনিত চাহ অলপ খাই লওঁ চাহ খাই পিনে আকৌ হেডকোৱাৰ্টাৰ যাম লুংনিত চাহ খাব সোমাইছোঁ মানুহ চাওক আবেলি টাইমত ইয়াতে মানুহবিলাক বেছি হয় হোটেলত সোমাই লৈ অলপ চাহ খাই লওঁ এয়া চাওক গৰম গৰম চিঙৰা বনাইছে এইটো ব্ৰেড চপ পকৰি জিলাপি গৰম চিঙৰা লৈ ল'লোঁ চিঙৰাটো খাই লওঁ হৈ গ'ল এতিয়া ৰাতিৰ কাৰণে কিবা এটা লৈ লওঁ নেকি চাওঁ বজাৰত যাই কি আছে চ' গাইজ লুংনিতৰ পৰাই আমাৰ ভূঞা ভাইক লগ পালোঁ এতিয়া ভূঞাৰ লগত যাই আছোঁ স্কুটিত একেলগে কাষত নাযাওঁ আৰু বহুত ধূলি খালোঁ আহোঁতে ত' ভূঞাৰ লগতে যাওঁ হেডকোৱাৰ্টাৰলৈ চ' গাইজ আজি ব্লগটো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় অসম